গ্ৰন্থৰ নাম ধৰাৰ দিহিঙেদি পানী, লেখক ৰাণা গগৈ, আৰু পাঠ কৰিছোঁ মই উৎপল বাদল বৰুৱাই। আমেৰিকাত ব্যয়বহুল এটা ব্যস্ত শনিবাৰ। আমেৰিকাৰ নিউয়ৰ্ক চহৰ। কোম্পানীৰ এটা প্ৰজেক্টৰ বাবে এমাহমান থকাকৈ এই বিখ্যাত চহৰখন চোৱাৰ সুযোগ পালোঁ। যোৱা দেওবাৰে নিশা উপস্থিত হৈ আজি শুকুৰবাৰ। প্ৰায় 5 দিন হ'ল যদিও চহৰখনত তেনেকৈ ফুৰা চকা কৰিব পৰা নাই। কোম্পানীৰ প্ৰজেক্টটোৰ কৰ্মসূচী অত্যন্ত আঁতখোৱা, সময় একেবাৰে পোৱা নাই। আজি মনটো ভাল লাগি আছে, যিহেতু পৰৱৰ্তী 2 দিন শনি আৰু দেওবাৰে অফিচ নাই, আজৰি সময়। এনেকুৱা অফিচিয়েল ভ্ৰমণবোৰৰ মাজত শনি আৰু দেওবাৰ আহি পৰিলে বৰ ভাল পাওঁ। মুক্ত মনেৰে উন্মুক্ত হৈ ইফাল সিফাল ফুৰিব পাৰোঁ, নতুন নতুন ঠাই চাব পাৰোঁ, ভিন্ন ব্যঞ্জনেৰে ভৰা সুস্বাদু খাদ্যৰ লগতে বিভিন্ন কথাৰ অভিজ্ঞতা ল'ব পাৰোঁ। সেয়েহে পৰৱৰ্তী 2 দিনৰ বাবে মোটামুটিকৈ এটা পৰিকল্পনা কৰিলোঁ। ষ্টেচু অৱ লিবাৰ্টি, এম্পায়াৰ ষ্টেট বিল্ডিং, চেণ্ট্ৰেল পাৰ্ক, মেনহাটেন, টাইমছ স্কোৱাৰ আদি যিমান পাৰোঁ এই 2 দিনতে দৰ্শন কৰিম। অৱশ্যে কোনো স্থান ৰৈ গ'লেও কথা নাই, আৰু কেইটামান শনি বা দেওবাৰ হাতত আছে নহয়। কয় নহয় বোলে, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। কিছু সময়ৰ আগতে অফিচৰ পৰা অহা, অৰ্থাৎ আমাৰ মুম্বাইৰ অফিচৰ পৰা অহা টেলিফোনটোৱে মোৰ গোটেই পৰিকল্পনাটো খেলি মেলি কৰি দিলে। কাইলৈ অৰ্থাৎ শনিবাৰে ব্ৰহ্মপুৱাতেই মই ফ্লৰিডা চহৰলৈ উৰা মাৰিব লাগিব। অৱশ্যে এদিনীয়া কাৰ্যসূচী, পুৱা গৈ ৰাতিলৈ উলটি অহাৰ কথা। পিছে হঠাৎ এনে কিনো হ'ল যে মই ব্ৰহ্মপুৱাতে উৰা মাৰিব লাগে? ফ্লৰিডা চহৰৰ বাসিন্দা ইভা হেনি আমাৰ কোম্পানীৰ বিক্ৰী বিভাগৰ মুৰব্বী। বয়সত 67 বছৰ যদিও সম্পূৰ্ণ টচবজীয়া এগৰাকী শ্বেতাংগ মহিলা, যাৰ এলাহ অথবা ভাগৰ বুলি কোনো কথা নাই, সকলো সময়তে এক্টিভ হৈ থাকে। ইমেইলবোৰৰ উত্তৰ ইভা হেনিৰ পৰা তৎক্ষণাত পোৱা যায়, আৰু যিকোনো সৰু বৰ কথাৰ বাবে মুম্বাই অফিচলৈ সঘনাই ফোন কৰে। ইভা হেনিৰ প্ৰতি আমাৰ কাৰ্যালয়ৰ সতীৰ্থসকলৰ মানসপটত এনে এখন ছবি আছে যে তেখেত নোশোৱায় আৰু 24 ঘণ্টাই কাম কৰে, যদিও কথাটো আচলতে সঁচা নহয়। অবিবাহিতা ইভা হেনি ফ্লৰিডাত অকলশৰে বাস কৰা নিজ বাসগৃহৰ পৰাই কাম কৰে, ৱৰ্ক ফ্ৰম হোম প্ৰথানুসৰি। আমাৰ MDৰ ব্যক্তিগত সচিব শিৱ গাংগুলীয়ে মোক ফোন কৰি জনালে যে আজি 3 দিনৰো অধিক হ'ল ইভা হেনিৰ কোনো খা খবৰ নাই, ইমেইলবোৰৰ কোনো উত্তৰ নাই। তেখেতৰ 2টা ফোন নম্বৰ আৰু 2টা ছুইচ অফ হৈ আছে। অলপ দিনৰ আগতে তেখেত কিছু অসুস্থ আছিল বুলি অফিচৰ 2-এজনে জানিছিল। এই MDকে ধৰি কোম্পানীৰ প্ৰায়বোৰ লোক চিন্তিত আৰু উদ্বিগ্ন। প্ৰাজ্যমানে চেষ্টা কৰি থকা হৈছে তেখেতৰ লগত যোগাযোগ স্থাপন কৰিবলৈ। এই বিষয়ক এখন জৰুৰী সভাত মোৰ নামটো বিবেচনা কৰা হ'ল ইভা হেনিৰ বাসস্থান পৰিদৰ্শন কৰিবলৈ, যিহেতু মই ইতিমধ্যেই নিউয়ৰ্ক চহৰত উপস্থিত আছোঁ। শনিবাৰে ৰাতি 9 বজাতেই উঠিলোঁ ফ্লৰিডা চহৰলৈ বুলি সাজু হ'বৰ বাবে। ইমান সোনকালে যাত্ৰা কৰিবলগীয়া এটা জৰুৰী কাৰণ হ'ল মোৰ বিমানখন নেৱাৰ্ক বিমানবন্দৰৰ পৰা উৰাৰ কথা আছিল। নেৱাৰ্ক বিমানবন্দৰটো নিউ জাৰ্চি ৰাজ্যৰ অন্তৰ্গত জাৰ্চি চহৰৰ লগত সংলগ্ন, নিউয়ৰ্ক চহৰখনৰ লগত নহয়। নিউয়ৰ্ক চহৰ আৰু জাৰ্চি চহৰৰ মাজৰ দূৰত্ব প্ৰায় 25 কিলোমিটাৰ। এখন চহৰৰ পৰা আন এখন চহৰলৈ যাবলৈ মাজতে হাডছন নদী পাৰ হ'ব লাগে। ঠিক আমাৰ তেজপুৰৰ পৰা নগাঁৱৰ মাজত যাতায়াত কৰিলে ব্ৰহ্মপুত্ৰ নদীখন পাৰ হোৱাৰ নিচিনা কথা। হোটেলৰ পৰা টেক্সি এখন লৈ গ্ৰেণ্ড চেণ্ট্ৰেল বাছ টাৰ্মিনেল পালোহি, নেৱাৰ্ক বিমানবন্দৰলৈ বুলি বাছ ধৰিবৰ বাবে। উল্লেখযোগ্য যে এই বাছ ষ্টেণ্ডটো নিউয়ৰ্ক চহৰৰ এটা মুখ্য স্থান। ইটোৰ পিছত সিটো আকাশচুম্বী অট্টালিকাৰে ঠাহ খাই থকা মেনহাটেনত অৱস্থিত। মেনহাটেনক পৃথিৱীৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। সেয়ে মেনহাটনতেই পৃথিৱীৰ বৃহত্তম 2টা ষ্টক এক্সচেঞ্জ আছে, NYSE আৰু NASDAQ, আৰু আছে UNOৰ মুখ্য কাৰ্যালয়। যি কি নহওক, বাছত বহিলোঁ আৰু সময়ত হাডছন নদীও অতিক্ৰম কৰিলোঁ। পিছে সচৰাচৰ অতিক্ৰম কৰাৰ দৰে নদীৰ ওপৰত সজা দলং পাৰ হৈ নদীখন অতিক্ৰম কৰা নাছিলোঁ, বৰং নদীৰ তলেদি পানীৰ মাজেদি নিৰ্মাণ কৰি উলিওৱা এটা সুৰংগৰ মাজেদি বাছখন চলিছিল। এনেকৈ হাডছন নদীখন পাৰ হ'বৰ বাবে টানেল 2টা,
এটা নিউয়ৰ্ক বা মেনহাটেন চহৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ, যিটোৰ নাম হলেণ্ড টানেল, আৰু আনটো উলটি আহি চহৰখনত প্ৰৱেশ কৰিবলৈ, যিটোৰ নাম লিংকন টানেল। প্ৰতিটো সুৰংগৰ দৈৰ্ঘ্য প্ৰায় 2.5 কিলোমিটাৰ। যথাসময়ত নিউ জাৰ্চিৰ নেৱাক বিমানবন্দৰত উপস্থিত হৈ নিৰ্ধাৰিত সময়ত উৰাজাহাজখনত বহি ফ্লৰিডা চহৰলৈ উৰা মাৰিলোঁ। ভূপেন দাই গোৱাৰ দৰে আকাশী জানেৰে উৰণীয়া মনেৰে। পিছে মোৰ মনটো এনে সময়ত উৰণীয়া নাছিল, বৰং সেমেকাহে আছিল বুলি ক'ব পাৰি। যিটো কথাৰ কাৰণে মোৰ আকস্মিক যাত্ৰা, সেই কথাটোৱে মোৰ মনত মাজে মাজে ভুমুকি মাৰিছিল, আমনি কৰিছিল। ইভাহেনিৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক নাথাকিলেও এটা কিন্তু সুহৃদ সম্পৰ্ক আছে। প্ৰায় 1.5 বছৰৰ আগতে ইভাহেনিয়ে নিজে ডিল ক্ল'জ কৰি অনা প্ৰজেক্ট এটাৰ মই প্ৰজেক্ট হেড আছিলোঁ। প্ৰজেক্ট চলি থকা সময়ছোৱাত ইভাহেনিৰ সৈতে বিভিন্ন ভাৱ বিনিময় কৰিবলৈ সুযোগ পাইছিলোঁ। সেই প্ৰজেক্টটো সময়তকৈ আগতেই সুচাৰুৰূপে আৰু সফলতাৰে সম্পন্ন কৰাত ইভাহেনিৰ উপৰি ক্লায়েণ্টৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলোঁ। প্ৰজেক্টৰ অন্তত কেইমাহমানৰ আগতে ইভাহেনি মুম্বাইৰ অফিচলৈ আহোঁতে মোলৈ বুলি উপহাৰ স্বৰূপে মদিৰাৰ বটল এটা আমেৰিকাৰ পৰা লৈ আহিছিল। তুমি বৰ পৰিশ্ৰমী আৰু কামত বৰ নিষ্ঠাৱান বুলি কৈ স্কটছৰ বটলটো মোৰ হাতত গুজি দিছিল। প্ৰত্যুত্তৰত মই কৈছিলোঁ, আপোনাৰ মুখৰ পৰা সৰি পৰা মুকুতা সদৃশ কথাখিনিয়ে মোৰ বাবে যথেষ্ট। এই উপহাৰটোৰ প্ৰয়োজনেই নাছিল। এই বুলি কৈ মদিৰাৰ বটলটো মই কিন্তু আঠে বেঠে সাৱটি ধৰি ইভাহেনিক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। পুৰণি কথাবোৰ মনলৈ ভাহি আহিল সময়ে আচৰা ইভাহেনিৰ মুখখন। সেই ইভাহেনিৰ ঘৰলৈ বুলি মোৰে হঠাৎ যাত্ৰা। কামনা কৰোঁ কোনো ধৰণৰ নেতিবাচক খবৰৰ সন্মুখীন নহওঁ আৰু ইভাহেনিক মই সশৰীৰেৰে লগ পাওঁ। আটলাণ্টিক মহাসাগৰৰ ওপৰেদি উৰা এই বিমানখনে মাজে মাজে পাতল জোকাৰণি মৰাৰ দৰে মোৰ মনটো মৃদু মৃদুকৈ কঁপি উঠিল। নিউ জাৰ্চিৰ পৰা ফ্লৰিডালৈ আকাশমাৰ্গত প্ৰায় 2 ঘণ্টামান সময় ল'লে। সময়তকৈ আগতেই বিমানখন ফ্লৰিডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিলে। যিহেতু মোৰ হাতত কোনো ধৰণৰ লাগেজ নাছিল, সেই বিমানবন্দৰৰ পৰা বাহিৰ ওলাই আহিবলৈ বেছি সময় নালাগিল। টেক্সি এখনত বহি লৈ চালকজনক মোৰ গন্তব্যস্থানৰ ঠিকনাটো দেখুৱালোঁ। চালকজনে GPS-ত ঠিকনাটো টাইপ কৰি সুমুৱালে। GPS-ৰ মানচিত্ৰখন স্নায়ুতন্ত্ৰৰ শিৰা উপশিৰাৰ দৰে হঠাতে নাচোন এটা মাৰি স্ক্ৰীণখনত ৰলহি। বৰ্ণিল মানচিত্ৰখনত আমি অনুসৰণ কৰিবলগীয়া একা বেকা পথটো নীলা ৰঙেৰে জিলিকি উঠিল। মই বুজিলোঁ গন্তব্যস্থানলৈ কিছু দূৰ আছে। কোম্পানীৰ কৰ্মসূত্ৰে যদিও আমেৰিকাৰ কেইখনমান চহৰ চোৱাৰ সৌভাগ্য মোৰ ইতিমধ্যেই হৈছিল, ফ্লৰিডা চহৰলৈ এয়াই প্ৰথম। তাতে আকৌ কেইঘণ্টামানৰ কাৰণে, আকস্মিক আৰু অপৰিকল্পিতভাৱে। এইখনেই ফ্লৰিডা চহৰ, য'ত প্ৰাকৃতিক দুৰ্যোগ, বিশেষকৈ ধুমুহা বা বামাৰলীয়ে সময়ে সময়ে বিধ্বস্ত কৰি গৈছে। সিদিনা কাটৰিনা, উইলমা আদি শক্তিশালী বামাৰলীয়ে চহৰখনত ধ্বংসযজ্ঞ চলাইছিল। আমাৰ উত্তৰ লখিমপুৰ, ধেমাজি, মাজুলীৰ কথা এইখিনিতে ভাবিব পাৰি। বছৰে বছৰে এই অঞ্চলত বলিয়া বানে তাণ্ডৱ নৃত্য কৰি থৈ যায়। বন্যাক্ৰান্ত খেতিয়কসকলে কঁকাল পোনাবলৈ নাপায়, পাছৰটো বান আহিবৰ হয়েই। পিছে এই ফ্লৰিডা চহৰখনলৈ চালে এনে ধ্বংসৰ সদ্যহতে কোনো চিন-চাপ পোৱা নাযায়। চৌপাশে শৃংখল, পৰিষ্কাৰ পৰিচ্ছন্ন এখন আটক ধুনীয়া চহৰ। হঠাৎ GPS-ৰ মানচিত্ৰত চকু পৰাত দেখিলোঁ যে গতিশীল কাৰ চিহ্নডাল গন্তব্যস্থান সূচক ৰঙা চিহ্নৰ কাষ চাপিছে। অৰ্থাৎ মই মোৰ গন্তব্যস্থান পাবৰ হ'ল। উত্তাল সাগৰত আচম্বিতে জোৱাৰ উঠাৰ দৰে মোৰ মনত নানান প্ৰশ্নই তোলপাৰ লগালে। কলিং বেল বজালে দুৱাৰখন কোনে খুলিব? ইভাহেনিয়েই খুলিব নে আন কোনোবাই? আৰু আন কোনোবা আছেনো কোন? দুৱাৰখনত তলা ওলমি থাকিব নেকি? তলা মৰা থাকিলে কাষৰ প্ৰতিবেশীৰ পৰা সবিশেষ তথ্য ল'ব লাগিব নেকি? এনেকুৱা নানান প্ৰশ্নই মোক পলকতে আৱৰি ধৰিলে। টেক্সিখন গৈ অৱশেষত আৱাসিক চহৰাঞ্চলত সোমাল। পথটোৰ দুয়োকাষে দূৰ দূৰণিলৈকে লানি নিচিগা দুশাৰী ঘৰ। প্ৰত্যেকটো ঘৰৰ সন্মুখ দেখিবলৈ একেই, কোনো পাৰ্থক্য বিচাৰি পোৱা নাযায়। ঘাই পথৰ পৰা প্ৰতিটো ঘৰলৈ সোমাই যাবলৈ প্ৰায় 70 ফুটমান দৈৰ্ঘ্যৰ একোটা ৰাস্তা, ফটফটীয়া, পৰিষ্কাৰ। ৰাস্তাটোৰ সংলগ্নকৈ ঘৰৰ সন্মুখতে একোখন সৰু ফুলনি বাগিচা। এই কথা প্ৰত্যেকটো ঘৰৰ ক্ষেত্ৰতে প্ৰযোজ্য। হয়তো কোনো এখন বাগিচা লহপহকৈ বাঢ়িছে আৰু আন এখন ম্লান পৰিছে, কিন্তু আচৰিত নহয় নোৱাৰিলোঁ যে এখন ঘৰৰ পৰা আনখন ঘৰৰ মাজত কোনো সীমাৰ বেৰ নাই। তাৰ পৰিৱৰ্তে আছে এখন সেউজীয়া কোমল ঘাঁহনি,
যেন দুখন দেশৰ মাজত থকা নো মেনছ লেণ্ড। সীমাৰ বেৰা নাই মানে দুয়ো প্ৰতিবেশীৰ মাজত সীমাৰ কাজিয়াও নাই। টেক্সিখন গৈ তেনে এটা বাসভৱনৰ সন্মুখত ৰ'ল। দিবলগীয়া মুঠ ভাড়াৰ পৰিমাণৰ কথা চালকজনে মোক জনালে আৰু লগতে সুধিলে মোক ৰচিদ লাগিব নেকি। মই মোৰ জোকাৰি হয় বুলি ইংগিত দিয়াত চালকজনে GPS-ৰ লগত সংলগ্ন থকা কণমানি প্ৰিণ্টাৰটোৰ পৰা ৰচিদ এখন প্ৰিণ্ট কৰি মোৰ হাতত তুলি দিয়ে। ঠিক যেনেকৈ আমি ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰিলে দোকানীয়ে ৰচিদ এখন দিয়ে, লেনদেনৰ এই সমস্ত সময়ছোৱাত মই মোৰ সোঁফালে থকা ঘৰটোলৈ বাৰে বাৰে মন কৰিলোঁ। হয়, এইখন ইভা হেনিৰে ঘৰ। বেৰৰ ফলকত ইংৰাজীৰ বৰ বৰ আখৰেৰে ইভা হেনি বুলি লিখা আছে। টেক্সিখনৰ পৰা নামি ইভা হেনিৰ ঘৰৰ অভিমুখে সন্তৰ্পণে খোজ ল'লোঁ। মোৰ মনৰ মাজত এক অচিন অনুভূতি জাগিল। দুৰু দুৰুকৈ মোৰ বুকুখন কঁপি উঠিল। অৱশেষত চুইচ টিপিলোঁ। কলিং বেলটো বাজি উঠিল। এখন্তেক মৌন অপেক্ষাৰ পাছত দুৱাৰখন খোল খালে। কিছু চুটি, অলপ উচ্ছৃংখল আৰু সম্পূৰ্ণ শুভ্ৰ ৰঙৰ চুলিৰ এগৰাকী মধ্যবয়সীয়া উচ্চতাৰ বৃদ্ধ মহিলা মোৰ সন্মুখত থিয় হ'ল। কোননো এইগৰাকী মই জানিবলৈ চেষ্টা কৰিলোঁ। বৃদ্ধ মহিলায়ো মোলৈ টভক মাৰি চালে। আমাৰ দুইযোৰ চকুৱে যেন ইজনে সিজনৰ মুখমণ্ডলৰ ফটো তুলিলে। ফটোখন চকুৱে মগজুলৈ ঠেলি পঠিয়ালে। মগজুৱে ইতিমধ্যে এটা চাৰ্চ ইঞ্জিন চলাই স্মৃতিৰ তথ্য ভাণ্ডাৰত সাঁচি ৰখা লক্ষাধিক ফটোৰ লগত সদ্যপ্ৰাপ্ত ফটোখন দ্ৰুতগতিত মিলাই চালে। তেনে কোনো ফটো এখনৰ লগত মিল খোৱাত ইঞ্জিনে মগজুলৈ ইতিবাচক খবৰ প্ৰেৰণ কৰিলে। এই সমস্ত ঘটনাটো ঘটিল মাত্ৰ 2 বা 3 ছেকেণ্ডত। মগজুৱে ইতিবাচক খবৰটো পোৱাত মই বৃদ্ধ মহিলাগৰাকীক চিনি পালোঁ। মই চিনি পাই উৎফুল্লিত হৈ প্ৰায় উন্মাদ কণ্ঠেৰে চিৎকাৰ কৰি উঠিলোঁ, হাই ইভা, I am so glad to see you again. ইভা হেনিও 1, 2 বা 3 ছেকেণ্ডৰ সময়ছোৱাত ইতিমধ্যে মোক চিনি পালে আৰু পলম নকৰি মোক সাৱটি ধৰিলে। আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া আদি দেশবোৰত সাৱটি ধৰি ইজনে সিজনক সম্ভাষণ জনোৱাটো পৰম্পৰাগত এক শিষ্টাচাৰ। পিছে ইভা হেনিৰ এই হাগিং কেৱল সেই শিষ্টাচাৰেই নাছিল। ইভা হেনিয়ে মোক সাৱটি ধৰি মোৰ কান্ধত মূৰ থৈ হুকাই কান্দি দিলে। তাৰ পাছত কান্দি কান্দিয়ে মোক জানিবলৈ দিলে যে যোৱা মংগলবাৰে তেখেতৰ জ্যেষ্ঠ কন্যাৰ আকস্মিক মৃত্যু হৈছে। 3 দুহিতাৰ ভিতৰত আটাইতকৈ ডাঙৰ জীয়েকজনী ইভা হেনিৰ বেছি মৰমৰ আছিল, যিজনীৰ সিদিনা মৃত্যু হৈছে। সন্তানৰ অকাল মৃত্যুতকৈ ডাঙৰ দুখ এই পৃথিৱীত কি হ'ব পাৰে। বিশেষকৈ এগৰাকী মাতৃৰ বাবে এই দুখ অতি বেদনাদায়ক। এগৰাকী মাতৃয়ে সন্তানক 9 মাহ নিজ গৰ্ভত ৰাখি জন্ম দি নিজ হাতে ডাঙৰ দীঘল কৰাৰ পিছত একেখন হাতেৰেই সেই সন্তানটিৰ মৃতদেহ স্পৰ্শ কৰি বিদায় দিয়াৰ যি বেদনা, ইয়াতকৈ অধিক কঠোৰতম বেদনা এই পৃথিৱীত আৰু কিবা থাকিব পাৰে বুলি মোৰ মনে নধৰে। ইতিমধ্যে মই ড্ৰয়িং ৰুমত বহিলোঁ। ইভা হেনিও কিছু সহজ হৈ পৰিল। মই তেখেতক জানিব দিলোঁ যে আমাৰ অফিচৰ সকলো সতীৰ্থ চিন্তিত আৰু উদ্বিগ্ন, যিহেতু তেখেতৰ কোনো খা খবৰ নাই আৰু কোনেও যোগাযোগ কৰিব পৰা নাই। লগতে মই এই কথাও প্ৰকাশ কৰিলোঁ যে মই অতি সুখী, যিহেতু তেখেতক সোঁশৰীৰে লগ পাব পাৰিছোঁ। প্ৰত্যুত্তৰত মোক কৈছিল যে এই আকস্মিক শোকাবহ ঘটনাটোত মৰ্মাহত হৈ আৰু ইয়াৰ পৰা যিমান পাৰে উপশম পাবলৈ সমস্ত কথাবোৰৰ পৰা নিজকে আঁতৰাই ৰাখি কিছুদিন নীৰৱে নিৰলে থকাটো তেখেতে প্ৰয়োজনীয় বুলি ভাবিছিল। মই এই কথাত হয়ভৰ দি এনে শোকাকুল পৰিস্থিতিত তেখেতৰ মানসিক অৱস্থা হৃদয়ংগম কৰিব পাৰোঁ বুলি স্বীকাৰ কৰিলোঁ। যিখিনি সময়ত আমাৰ এই কথোপকথন চলি আছিল, মোৰ মনত এটা কথাই বাৰে বাৰে ক্ৰিয়া কৰিছিল। ইভা হেনিৰ 3জনীকৈ দুহিতা আছে। এই কথা মই জনা নাছিলোঁ কিয়? কেৱল ময়েই নহয়, আমাৰ কাৰ্যালয়ৰ হয়তো প্ৰায়বোৰ সতীৰ্থই এই কথা নাজানে। আমি এই অবিবাহিতা ইভা হেনি নিজ গৃহত অকলশৰে থাকে বুলিয়েই জানো। এই 3জনী ছোৱালী তেন্তে তেখেতৰ পালিতা নেকি? হ'ব পাৰে। এঞ্জেলিনা জলি আৰু ব্ৰেড পিটৰ যদি 6টাকৈ তৰুণীয়া সন্তান থাকিব পাৰে, তেন্তে ইভা হেনিয়েনো কিয় 3টা শিশু তুলি ল'ব নোৱাৰে? তদুপৰি ইভা হেনিওতো আৰ্থিক দিশত টনকিয়াল। মই অনিচ্ছা সত্ত্বেও ইভা হেনিক লাহেকৈ সুধিলোঁ, তেখেতৰ সদ্য প্ৰাণান্ত হোৱা জ্যেষ্ঠজীৰ নাম কি আছিল? ইভা হেনিয়ে তপৰাই উত্তৰ দিলে যে তাইৰ নাম পকী আৰু বাকী দুজনীৰ নাম হ'ল ক্ৰমান্বয়ে মৰ্কি আৰু টৰ্কি। মই নামকেইটা বৰ আচহুৱা পালোঁ। ভাবিলোঁ এয়া নিশ্চয় ঘৰত পতা নাম, সিহঁতৰ আন ভাল নামো আছে চাগৈ। আমাৰ অসমতো ঘৰত পতা অসমীয়া নামবোৰ সাধাৰণতে আচহুৱা হয়, যেনে কণ্টিলৌ, টিকলৌ, লথৌ, পিতৌ আদি। কিন্তু সিহঁতৰ ভাল নামবোৰ প্ৰায়ে সুন্দৰ হয়।
কোনোজনৰ আকৌ ভাল নামবোৰ কবিতা যেন লাগে, যেনে নয়ন নীলিম, নৈসৰ্গিক নিয়ৰ, ঐৰতম প্ৰীতম আদি। কথোপকথন আগুৱাই নিবলৈ মই জানিব খুজিলোঁ মৰ্কি আৰু টৰ্কিৰ বৰ্তমান খবৰ কেনে। ইভাহেনিয়ে দুখেৰে জানিবলৈ দিলে যে পৰ্কি যোৱাৰ পাছৰ পৰা সিহঁতে খোৱা বোৱা কৰা নাই, সিহঁত শুকাই খিনাই গৈছে। এপলক ৰৈ কিবা এটা চিন্তা কৰি ইভাহেনিয়ে মোক সুধিলে মই মৰ্কি আৰু টৰ্কিক লগ পাবলৈ ইচ্ছুক নেকি। মই হয় বুলি উত্তৰ দি ক'লোঁ যে যদি সিহঁত ঘৰত আছে তেন্তে মই নিশ্চয় দুয়োকে লগ পালে বৰ ভাল পাম। সেই অনুসৰি ইভাহেনি ভিতৰলৈ গ'ল। ময়ো উৎকণ্ঠাৰে বাট চাই ৰ'লোঁ। খন্তেক পাছত ইভাহেনি দুই হাতে ডকলাকৈ মৰ্কি আৰু টৰ্কিক মোৰ ওচৰলৈ লৈ আহিল। মই সিহঁত দুয়োজনীক দেখি তবধ মানিলোঁ। মই অবাক হৈ ৰ'লোঁ। মোৰ মুখৰ মাত মুখতে হেৰাল। মোৰ পূৰ্বপুৰুষ মংগোলীয় আছিল আৰু সেই মৰ্মে মোৰ চকুহালৰ আকাৰ নিমগুটিয়া, কিন্তু মৰ্কি আৰু টৰ্কিক দেখাৰ লগে লগে মোৰ নিমগুটিয়া চকুহাল অমৰাগুটিয়া যেন হ'ল। ইভাহেনিৰ দুহিতা মৰ্কি আৰু টৰ্কি মই ভবাৰ দৰে তেজবগহৰ জীৱন্ত ছোৱালী নহয়। মৰ্কি আৰু টৰ্কি দৰাচলতে দুজনী পোহনীয়া মেকুৰীহে। সিদিনা মৃত্যু হোৱা পৰ্কিও তেন্তে এজনী মেকুৰীহে আছিল। ইভাহেনিৰ তিনিজনী পোহনীয়া মেকুৰী পৰ্কি, মৰ্কি, টৰ্কি, যাক নিজৰ সন্তানৰ দৰে ভাবে, বৰ মৰম কৰে। তিনিজনীৰ ভিতৰত পৰ্কি বেছি মৰমৰ আছিল, যিহেতু তাইক আগতীয়াকৈ আনি আল ফুলে তুলি তালি ডাঙৰ কৰিছিল। এই পৰ্কিৰ যোৱা মংগলবাৰে আকস্মিক মৃত্যুত ইভাহেনি বেয়াকৈ ভাঙি পৰিছে আৰু পৃথিৱীৰ সমস্ত কথাবোৰৰ পৰা আঁতৰি নীৰৱে নীৰলে আছে। মোৰ নিউয়ৰ্ক চহৰলৈ উভতাৰ পথত আটলাণ্টিক মহাসাগৰৰ ওপৰত আকাশমাৰ্গত ভাবিলোঁ আজি এই শনিবাৰটোত মোৰ আচল আঁচনি আছিল কি, কিন্তু অৱশেষত হ'ল কি। লগতে এই যে অহা যোৱা বিমানৰ টিকট, বাছ আৰু টেক্সি ভাড়া আদি যাৱতীয় খৰচবোৰ মাৰ্কিন ডলাৰৰ পৰা ভাৰতীয় টকালৈ ৰূপান্তৰ কৰিলে এটা শকত ধনৰ টোপোলা হয়। পুৱা 9 হওঁতেই উঠি নিৰন্তৰ দৌৰি ফুৰা আজিৰ এই শনিবাৰটো সঁচাই এটা ব্যস্ত শনিবাৰ, এটা ব্যয়বহুল শনিবাৰ। গ্ৰন্থৰ নাম ধৰাৰ দিহিঙেদি পানী, লেখক ৰাণা গগৈ।